So guys, मैं अमृतसर में आपलोगों साथ रिपोर्ट दिस चैनल से पुनर्बार মোৰ চেনেলে আপোনালোকক স্বাগতম জনালো। সো গাইস এই ভিডিওটো মেল আৰু ফিমেল দুইটা ক্যান্ডিডেটৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট হ'বলৈ যায় আছে। সো আপোনালোকে ভিডিওটো প্লিজ স্কিপ নকৰাকৈ চাব কাৰণ আপোনালোকৰ ইমান দিনৰ অপেক্ষা যেটো আপোনালোকৰ মনৰ ধুক আছিল আপোনালোকৰ মেডিকেলৰ কাৰণে যাই পাবনে নাই আপোনালোকে সেফ জনত আছে নে কিহত আছে আপোনালোকৰ তাৰ মানে বহুত ভয় আছে। এই ভিডিওৰ জৰিয়তে মই আপোনালোকৰ গোটেই ভয়বোৰ ক্লিয়াৰ কৰি দিম আৰু মই আপোনালোকক আজি একজেক্ট মানে সঠিক এটা মেডিকেলৰ কাট অফ দাদাই মোক বনাই পঠাই দিছে। মই আপোনালোকৰ কাৰণে তাৰ মানে পৰখি মানে দাদা কৈছিলো যে মোৰ তাতে বহুত কমেন্ট বিলাক আহি আছে মানে ক্যান্ডিডেটছৰ এটা তোৰ মতে এটা মানে এক্সপেক্ট কাট অফ বনাই দি বুলি কৈছিলো। সো দাদা তাৰ মানে মোক এক্সপেক্ট নহয় মোটামুটি সঠিক আৰু দাদাই কৈছে যে হি যেটো পঠাই দিছে আপোনালোকৰ চাওক স্ক্ৰিনশ্বট মই পঠাই দি আছো তাতে লগাই দি আছো আপোনালোকে চাই লব ইয়াতে চাগে আপোনালোকে ভালদৰে দেখা নাই স্ক্ৰিনশ্বটটো চাই লওক। তাৰপিছত মই দাদা কৈছিলো যে মোৰ তাতে বহুত কমেন্ট বিলাক আহি আছে ক্যান্ডিডেটৰ আৰু তোৰ মতে এটা এক্সপেক্টেড কাট অফ বনাই ফালে মোক দি বুলি কৈছিলো মই। সো দাদা তাৰ মানে মোক ক'লে এইটো এক্সপেক্টেড নহয় 90% সঠিক কাট অফ এয়া আৰু তাৰপিছত মোক বনাই দিছে কি আপোনালোকৰ মনত শ্বেয়াৰ কৰি আছে আৰু আপোনালোকক কৈ দি আছে যে আপোনালোকৰ বৰ্ডাৰ মানে এৰিয়া ওয়াইজ আপোনালোকৰ কিমান মাৰ্ক থাকিলে আপোনালোকে মেডিকেলৰ কাৰণে পুৰা সেফ জনত আছে আৰু আপোনালোকে মানে মেডিকেল ক্লিয়াৰ কৰিব পাৰিব আৰু মনত ভয় ৰখাৰ কোনো দৰকাৰ নাই একদম একজেক্ট তাৰ মানে এইটো মই আপোনালোকক কৈ আছো। মই ক'লো আপোনালোকক ভিডিওৰ প্ৰথমতে আপোনালোকক ক'লো যে 90% সঠিক আইয়া মোক দাদাই কৈছে আৰু আপোনালোকে শুনক মই আপোনালোকক কৈ আছো প্ৰথমতে মেলৰ কৈছো তাৰপিছত মই ফিমেলৰ কৈ দিম আপোনালোকে প্লিজ ভিডিওটো স্কিপ নকৰিবা ভালদৰে বুজি লওক। সো দাদাই কৈছে যে মেলৰ ইডব্লিউএছ বৰ্ডাৰ ডিস্ট্ৰিক্টৰ মেডিকেলৰ যেটো কাট অফ হয় এটো 45 ৰ পৰা 47 ৰ ভিতৰত থাকিব। যদি আপোনালোকৰ মাৰ্ক 45 ৰ পৰা 47 ত থাকে আছে তো আপোনালোকে একদম নিশ্চিন্ত মানে ভয় নকৰাকৈ পুৰা মেডিকেলৰ প্ৰিপেয়াৰ কৰিব পাৰে। আৰু তাৰপিছত আপোনালোকৰ ইয়াৰ পৰা মাত্ৰ 3 নম্বৰ বা 4 নম্বৰ আৰু কোন জায়গাত তো মাত্ৰ 2 নম্বৰ বা 3 নম্বৰ প্লাস থাকিলে আপোনালোকৰ ফাইনাল কাট মানে ফাইনাল সিলেকশন হ'ব বুলি কৈছে। আৰু এটা শুনক ইডব্লিউএছ জেনাৰেল ডিস্ট্ৰিক্ট মেলৰ কৈ আছে মই এতিয়া ইডব্লিউএছ জেনাৰেল ডিস্ট্ৰিক্ট আপোনালোকৰ মেডিকেলৰ কাৰণে কাট অফ যাব আপোনালোকৰ 47 ৰ পৰা যদি 49 আপোনাৰ মাৰ্ক আছে আপোনালোকে মেডিকেলৰ পুৰা সেফ জনত আছে আপোনালোকে মেডিকেলৰ প্ৰিপেয়াৰ কৰক। আপোনালোকৰ এতিয়া মই ওবিসি কৈ আছো ওবিসি বৰ্ডাৰ ডিস্ট্ৰিক্টৰ 48 ৰ পৰা 51 48 ৰ পৰা যদি 51 আপোনালোকৰ মাৰ্ক আছে আপোনালোকে ওবিসি বৰ্ডাৰ ডিস্ট্ৰিক্ট হয় আপোনালোকে সেফ জনত আছে মেডিকেলৰ কাৰণে আৰু মেডিকেলৰ পুৰা প্ৰিপেয়াৰ কৰি দিয়ক। ওবিসি জেনাৰেল ডিস্ট্ৰিক্ট আপোনালোকৰ যদি 52 ৰ পৰা 54 ৰ ভিতৰত মাৰ্ক আছে আপোনালোকে পুৰা মেডিকেলৰ কাৰণে সেফ জনত আছে আপোনালোকে মেডিকেলৰ প্ৰিপেয়াৰ কৰি দিয়ক। আৰু সেইমতে ইউআৰ বৰ্ডাৰ ডিস্ট্ৰিক্ট 54 ৰ পৰা 57 ইউআৰ জেনাৰেল ডিস্ট্ৰিক্ট 62 ৰ পৰা 65 এসটি বৰ্ডাৰ ডিস্ট্ৰিক্ট 48 ৰ পৰা 50 এসটি জেনাৰেল ডিস্ট্ৰিক্ট 50 ৰ পৰা 53 এসসি বৰ্ডাৰ ডিস্ট্ৰিক্ট 45 ৰ পৰা 48 আৰু এসসি জেনাৰেল ডিস্ট্ৰিক্ট 50 ৰ পৰা 53 মই মানে পুৰা ভালকে আপোনালোকক প্ৰথমতে কৈ দিছো আৰু এতিয়া মাৰ্ক খিনি কৈ যাইছো কাৰণ বহুত দীঘল হৈ যাব ভিডিওটো মই স্ক্ৰিনশ্বট এতে লগাই দিছো আপোনালোকে নিজে চাই লওক বা স্ক্ৰিনশ্বট মাৰি লিখি লওক আপোনালোকে পিছত ভালদৰে চাই লব। এটা মেলৰ আছিল এইখিনি এটা ফিমেলৰ শুনক ফিমেলৰ বৰ্ডাৰ ডিস্ট্ৰিক্টত কোনো পোষ্ট নাছিল ইডব্লিউএছ মানে ইডব্লিউএছ ৰ বৰ্ডাৰ ডিস্ট্ৰিক্টত কোনো পোষ্ট নাছিল ফিমেলৰ ইডব্লিউএছ জেনাৰেল ডিস্ট্ৰিক্টত আপোনালোকৰ মেডিকেলৰ কাৰণে কাট অফ যাব 43 ৰ পৰা 45 তাৰপিছত আপোনালোকৰ ওবিসি বৰ্ডাৰ ডিস্ট্ৰিক্ট 44 ৰ পৰা 46 ওবিসি জেনাৰেল ডিস্ট্ৰিক্ট 51 ৰ পৰা 53 তাৰপিছত ইউআৰ বৰ্ডাৰ ডিস্ট্ৰিক্ট 52 পৰা 55 ইউআৰ জেনাৰেল ডিস্ট্ৰিক্ট 55 ৰ পৰা 57 এসটি বৰ্ডাৰ ডিস্ট্ৰিক্ট 46 ৰ পৰা 48 এসটি জেনাৰেল ডিস্ট্ৰিক্ট 49 ৰ পৰা 51 তাৰপিছত আপোনালোকৰ এসসি বৰ্ডাৰ ডিস্ট্ৰিক্ট 43 ৰ পৰা 44 আৰু এসসি জেনাৰেল ডিস্ট্ৰিক্ট 47 ৰ পৰা 49 যদি মই কোৱা এইখিনি মাৰ্ক আপোনালোকৰ আছে আপোনালোকৰ মই কোৱা মাৰ্কৰ ভিতৰত আছে আপোনালোকে একদম সেফ জনত আছে মেডিকেলৰ কাৰণে পুৰা প্ৰিপেয়াৰ কৰি দিয়ক মেডিকেলৰ আৰু আপোনালোকে ভালদৰে মেডিকেল ক্লিয়াৰ কৰি ইয়াৰ পৰা যদি আপোনালোকৰ 3 নম্বৰ বা 4 নম্বৰ বা 2 নম্বৰ যদি প্লাস থাকে আপোনালোকৰ পুৰা ফাইনাল সিলেকশন হৈ যাব। আৰু মই যেটো আপোনালোকক প্ৰথমতে এটা কাট অফৰ ভিডিও বনাই দিছিলো ফাইনাল কাট অফ আৰু মেডিকেল কাট অফ মই যেটো এক্সপেক্ট কৰিছো প্ৰায় তাৰ লগত পুৰা মিলিছে এইটো দাদাই বনাই দিয়াটো পুৰা মিলিছে 1 2 নম্বৰ কোনটো ইফালে কিফাল হৈছে আৰু কোনটো মিলি গৈছে। সো আপোনালোকক মই প্ৰথমতে কৈছিলো মই যেটো ভিডিও বনাইছো এইটো আপোনালোকৰ পুৰা ফাইনাল হ'ব আৰু আপোনালোকে লাষ্টত চাব যেতিয়া কাট অফৰ লিষ্ট আহিব তেতিয়া মোৰ কাট অফ মিলি যাব আৰু এইখন হলতো একদম 90% সঠিক কাট অফ বুলি দাদাই মোক নিজে কৈছে আৰু আপোনালোকে যেতিয়া মেডিকেলৰ কাট অফ বনিব তেতিয়া নিজে চাই লব খসা নে মিছা কথাটো। আৰু এটা কথা মই ভিউৱাৰ্স পাবৰ কাৰণে কেতিয়াও মিছলিয়া ভিডিও নবনাও আৰু কম কাট অফ দি ফালে তাৰ মানে ভিউৱাৰ্স বঢ়াই ফালে মানুহৰ আগত ভাল দেখুৱাৰ কাৰণে মোৰ দৰকাৰ লগা নাই। আপোনালোক যদি ভিডিও চাই ভাল লাগি আছে মই বেছি কাট অফ কৈছো আপোনালোকৰ যদি মনত বেয়া লাগিছে মোক কমেন্ট কৰি জনাব পাৰে মোক গালি দিব পাৰে একো কথা নাই। সো লগ পাম নেক্সট ভিডিওতে তেতিয়ালৈকে বাই বাই জয় হিন্দ।